আপনার UPPL দলের যে নির্বাচনী প্রচার বা নির্বাচনের যে কৌশল এই সম্পর্কে কি কব আপনাদের কি ধরনের আগবাড়ি আছে বর্তমান BTC নির্বাচনক লৈ এতিয়া UPPL দল শক্তিশালী দল হিসাবে ইতিমধ্যে প্রকাশ পাইছে আৰু আমাৰ এতিয়া 16 লাখ মেম্বাৰ হৈছে আৰু ইয়াৰ ভিতৰতে বহুখিনি আমাৰ যেটো দল সংগঠনৰ কৰ্মকৰ্তা বিভিন্ন দল সংগঠনৰ কৰ্মকৰ্তা UPPL ত যোগদান কৰিছে আৰু সকলো ভাষা জাতি ধৰ্ম মিলি পেলাই আমি এটা সুন্দৰ এটা পৰিৱেশ গঢ়াৰ যেটো সপোন এটা দেখিছিলো এটো 3 মাহতে এটা বাস্তৱত এটো ৰূপায়ণ হোৱা বুলি ক'ব লাগিব নিৰ্বাচনৰ আগতে ইতিমধ্যে UPPL দলত যিমানখিনি জনগোষ্ঠী BTC অঞ্চলত আছে সকলো জনগোষ্ঠীৰ নেতৃত্ব আহি পেলাই UPPL দলত যোগদান কৰিছে আৰু বহুতে আজি কাম কৰি আছে গতিকে আমাৰ এটা ডাঙৰ এটা উদ্দেশ্য আছিল কি 30 বছৰত যেটো আমাৰ সামাজিক এটা মিসআন্ডাৰষ্টেণ্ডিং হৈছে এটা ডিফাৰেন্স হৈছে এটো নাইকিয়া কৰিব লাগে আৰু ইতিমধ্যে এটো হৈ গল আৰু বাকিখিনি সময়ত আমি UPPL দল হিচাপে এই অঞ্চলৰ ৰাইজৰ উন্নয়নৰ কাৰণে ইমান 17 বছৰৰ যেটো দুৰ্নীতি হল যেটো মানে লুণ্ঠন হল এইটো মানে নাইকিয়া কৰি পেলাই এটা ভাল শাসন গঢ়ি তুলিবৰ কাৰণে কৰাপশন ফ্ৰী এটা সৰকাৰ আৰু এডমিনিষ্ট্ৰেচন গঢ়ি তোলাৰ কাৰণে আমি কাম কৰিম আৰু আজিলৈকে যিখিনি মানুহে আইওয়া জব কাৰ্ড পাবলৈ সক্ষম হোৱা নাই ৰেশন কাৰ্ড পাবলৈ সক্ষম হোৱা নাই গ্ৰাম্য অঞ্চলৰ ৰাস্তা ঘাট হোৱা নাই স্কুল কলেজ আজি প্ৰভিন্সিয়েলাইজ হোৱা নাই এই গোটেই কামখিনি সমাধান কৰি ম্যাক্সিমাম মানে 5 লাখ টু 7 লাখ মানে আমি এমপ্লয়মেন্ট নন গভৰ্ণমেন্ট সেক্টৰত মানে ইয়াত ব্যৱস্থা কৰি পেলাই এটা ভাল এটা সংস্থাপনৰ কাম কৰিম তেনেকুৱা এটা আঁচনি লৈ পেলাই আমি কাম কৰি আছো